কবিতাৰ শিৰোনাম শংকৰ মাধৱৰ মহা সৃষ্টিৰে। কবি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা। শংকৰ মাধৱৰ মহা সৃষ্টিৰে উজ্জ্বল লুই তৰে পাৰ। কতজনে শলাগিলে অসমীয়া লিখনি পদ্ম গোহাঁই বৰুৱাৰ। বড়ো ৰাভা মিচিঙৰ ৰূপে ৰসে ভৰপূৰ জীয়া আমাৰ ভাষাৰ। লিখাবোৰ কিয় বাৰু পঢ়ি চোৱা নাই পামেগাম বিষ্ণু ৰাভাৰ। আনন্দ চন্দ্ৰ ৰজনীকান্ত আৰু অম্বিকা গিৰিৰ ভাষাৰ। একে ফুলনিতে জানো ফুল ফুলা নাছিলে মফিজ হাজৰিকাৰ। আজান ফকীৰ আৰু লক্ষ্মীনাথৰ একে ধ্যান একেটি আশাৰ। মুজাম্মিল অনিলো হ'ল একে শৰতৰে দুটি ফুল একেটি ভাষাৰ। উপাধ্যায় ত্ৰিপাঠী আভাজ তমিজ আৰু কৰ্মকাৰ চাহ বাগিচাৰ। অসমীক আঁকোৱালি পাতিছে মনৰ কথা ভাষা নৱ অসমীয়াৰ। বহুতো বঙালী ভাই লুই তৰ পাৰ পাই হ'ল বান্ধ অসমীয়াৰ। বুকুখনি উদঙাই ঢালি দিলে অসমে মৌজোল স্নেহ নিজৰাৰ। ন বোৱাৰীৰো দেখো প্ৰাণৰ তৃষ্ণা হয়। ন বোৱাৰীৰো দেখো প্ৰাণৰ তৃষ্ণা হয় পতিগৃহ আপোন কৰাৰ। বহু যুগ অসমতে থকা কিছু মানুহৰ দেখো কিয় চাৱনি ঘৃণাৰ। দূৰণিৰ পৰা আহি যুগ ধৰিও অসমীক মাতৃ নোবোলাৰ। কথা শুনি কিনো কব সুন্দৰ আত্মাই জ্যোতি আগৰৱালাৰ। কবীন্দ্ৰ ৰবীন্দ্ৰ আৰু আচাৰ্য ৰায়। কবীন্দ্ৰ ৰবীন্দ্ৰ আৰু আচাৰ্য ৰায়। অন্নদা শংকৰ আৰু সুনীতি কুমাৰ। এওঁলোকে জানে দেখো ঐতিহ্য মহান আমাৰ মাতৃভাষাৰ।